হাঁহিয়ে মনমুগ্ধ কৰিব পৰা হৈছে মোৰ আঢ়ৈমহীয়া কেঁচুৱাজনীয়ে। তাইক লৈ আজি আমি ওলালোঁ ফুৰিবলৈ। ককাকৰ লগত তাৰ আগতে ৰাতিপুৱাৰ পৰা ইমানে কথা, হাত ভৰি মাৰিব পৰা হোৱাৰ পৰা ৰাতিপুৱা সময়ৰ পৰা গধূলিলৈকে ককাকৰ ৰুমতে থৈ দিওঁ। তাৰপাছত ওলালোঁ মই গা ধুব, কিন্তু অলপ বতৰটো বেয়া আছিল কাৰণে ভাবিলোঁ গাটো ধুৱাওঁ নে নুধুৱাওঁ। তাইৰ লগত অনেক কথা পাতিলোঁ। গা চা ধুৱাই ৰেডি কৰি আমি ওলালোঁ যাবলৈ এঠাইলৈ, গ'লৈকে গম পাব ৰ'ব। আচলতে আঢ়ৈমহীয়া কেঁচুৱাক লৈ কিনে যাবৰ কাৰণে অলপ দিগদাৰী হয় বুলি সকলোৱে কয়, কিন্তু মই ভবা নাছিলোঁ মোৰ কাৰণে যে ইজি হ'ব, কাৰণ মোৰ লগত আছিল মোৰ মা, মোৰ ভণ্টি, দেৱৰজন, দেউতা আৰু আহিছিলে আমাৰ ঘৰত ফুৰিবলৈ অনেক মানুহ। এনেকৈ যাওঁতে যাওঁতে আমি পালোঁগৈ ভৈৰৱকুণ্ড। ভৈৰৱকুণ্ডখন দেখিবলৈ তেতিয়া বহুত চাফ চিকুণ লাগিছিল, কিন্তু তাৰ আগতে জানেই নহয় মোৰ মাকৰ দায়িত্বটো থাকেই, মানে তাইক হাগিছটো চেঞ্জ কৰি দিয়া। তাৰপাছত বেবীক মোৰ মাৰ হাতত দি কিনে মই নামি পৰিলোঁ পানীত। ইমানেই ফূৰ্তি লাগিলে সঁচাকৈ, গৈ কিনে কেতিয়াবা মনটো বহুত ভাল লাগে। আমিবিলাকে সেইদিনাখন বহুত এনজয় কৰিলোঁ। তাৰ মাজতে আপোনালোকক দেখুৱাইছোঁ এই ভিউটো। এইটো অৱশ্যে ঠাণ্ডাৰ দিনত যিটো সময়ত পিকনিক খোৱা হয় সেইটো সময়ত নেপাব, কাৰণ এতিয়া মানুহ বহুত কম আৰু আমিয়ে অকলে এনেদৰে পিকনিক স্পটত বহি কিনে বহুত এনজয় কৰিলোঁ। তাৰ মাজতে মোৰ কণমানিজনীৰ কথা আৰু মানুহৰ খোৱাখুইবিলাকে সকলোকে আমোদ প্ৰদান কৰিলে। ইমানেই ভাল লাগিল, তাইৰ লগত সকলোৱে খেলি মাতি কথা পাতি তাইও খুব এনজয় কৰিলে। দিনটো খুব ধুনীয়াকৈ পাৰ হৈছে। এনেকুৱা এটা দিন সকলোৰে বাবে মনত থাকিব। সকলোৱে কয়, তাই যদি ডাঙৰ হৈ কিনে কেতিয়াবা কয় ভৈৰৱকুণ্ডত মই যোৱাই নাই, তেতিয়াহ'লে এই ভিডিঅ'টো দেখাই দিবা। তাৰপাছত আমি গ'লোঁ মেনমেড ফৰেষ্টতলৈকে। তাৰে ওচৰতে আছে এখন মেনমেড ফৰেষ্ট। দেখাত বহুত ধুনীয়া হয়। অৱশ্যে আমাৰ ভৈৰৱকুণ্ডৰ পৰা ওলাওঁতে বহুত দেৰি হৈ গৈছিল বাবে আমি তাত বহুত সময় নৰখিলোঁ। বহুত ধুনীয়া হয়, গছ লতাৰে ভৰ্তি। আজিকালি মানুহবিলাকে গছবোৰ কাটিব ধৰিছে, কিন্তু যেতিয়া এনেকুৱা ফৰেষ্ট এৰিয়াত যোৱা যায় তেতিয়া গম পোৱা যায় গছবোৰ থাকিলে সঁচাকৈ মনটো বহুত পাতল হয়। ভিউটো আপোনালোকে দেখিবলৈ পাইছে চাগে, ইমান ধুনীয়া লাগিছে। লুংলুঙীয়া ৰাস্তাটোৱে অলপ আগুৱাই গ'লোঁ। চাৰিওকাষে খালি গছ গছ আৰু গছেই আছে। ইমান ধুনীয়া পৰিৱেশৰ মাজত এটা দিন কটাই নিজকে আপ্লুত কৰি পেলালোঁ। তাৰপাছত দেখিলোঁ লাহে লাহে সন্ধিয়াও নামিছে। আমি ৰিটাৰ্ণ হ'বও খুজিলোঁ, কিন্তু জানেই নহয় যিহেতু এঠাইলৈকে আহিছোঁ গতিকে ফটোশ্বুটটো মেণ্ডেটৰী হয়, গতিকে গাড়ীখন ছাইডতে ৰখাই ফটোশ্বুটো কেইটামান কৰি ল'লোঁ। লাহেকৈ আপোনালোকক দেখুৱাম মোৰ ফটোশ্বুটকেইটা। ইমান ধুনীয়া লাগিছে। তাইক মাহীয়েকৰ হাতত দি কিনে মই নামি পৰিলোঁ। বহুত ধুনীয়া পৰিৱেশটো হয়, একদম নিমাও মাও। আপোনালোকে বাৰু গৈ পাইছেনে এই জেগাডোখৰত? সঁচাকৈ যদি গৈ পোৱা নাই, এদিন হ'লেও এই জেগাডোখৰলৈকে যাব। তাই গভীৰ টোপনিত আছে, সেইকাৰণে মই বোলো নামি কিনে মই আগতে তাইক কোলাত লৈ লওঁ, কিন্তু মিলিয়ে ক'লে যে তাইক অলপ চাফা কৰি দিয়া বা মুক্তভাৱে শুৱাই দিয়াচোন। সেইকাৰণে মই তাইক তাতে শুৱাই কিনে অলপ পৰিৱেশটো নিৰীক্ষণ কৰিলোঁ। ইমান ধুনীয়া লাগিছে। কেতিয়াবা আহিম ইয়ালৈকে অলপ বেছি সময় থকাকৈ, কিন্তু আজি যে সময় বহুত কম। ইপিনে তাইক গাড়ীখনতে মিলিয়াই শুৱাই তাই ফটোশ্বুট কৰিবলৈ নামি পৰিলে, কিন্তু মই মোৰ ছোৱালীজনী এৰি কিনে কেনেকৈ যাওঁ বাৰু। তাইৰ কাষতেই বহি সকলোকে চাই থাকিলোঁ কোনে কেনেধৰণে ফটো মাৰিলে। সঁচাকৈ এনেকুৱা দিন এটা পাৰ হ'বলৈ বহুত মন আছিলে, আজি যে পাৰ কৰিলোঁ, বহুতেই ভাল লাগিলে।